অসমীয়াৰ পদূলিত হেপাহৰ ভোগালী। প্ৰাণৰ বিহুটিক আদৰিবলৈ সাজু ৰাজ্যবাসী। চৌদিশে বিহুক আদৰাৰ ভীষণ ব্যস্ততা। পথাৰে পথাৰে নৰা কাটি ভেলাঘৰ মেজি সজাত ব্যস্ত হৈ পৰিছে গাঁৱৰ ডেকা বুঢ়া সকলো। এয়া শিৱসাগৰ জিলাৰ বেতবাৰী বৰপাত্ৰ কলাখোৱাটোপৰ দৃশ্য। অতীত পৰম্পৰা অক্ষুণ্ণ ৰাখি গাঁওবাসীয়ে আয়োজন কৰিছে ভোগালী বিহুৰ। গাঁওখনৰ ৰাইজে সুদৃশ্য জাপিৰ আৰ্হিৰে নিৰ্মাণ কৰিছে ভেলাঘৰ। ভেলাঘৰ প্ৰাংগণত কৰ্মোদ্যমী ৰাইজে প্ৰদৰ্শন কৰিব অসমীয়া চহা জীৱনৰ এখন প্ৰতিচ্ছবি। নৱপ্ৰজন্মক পৰম্পৰাৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যেই এই আয়োজন উদ্যোক্তাসকলৰ। পৰম্পৰা যিটো ভোগালী বিহুৰ উৎসৱৰে যেনে মিলা প্ৰীতি চেনেহ শ্ৰদ্ধাৰে একতাৰ দোলেৰে বান্ধ খাই আমি এই সমন্বয়স্থলীতে এসাঁজ বিহুৰ ভোজ খোৱাৰ হেঁপাহ কৰিছো আৰু সকলো ৰাইজেও ইয়াত সহযোগ কৰিছে। পিছপৰি ৰোৱা নাই গোৱালপাৰাবাসীও। জিলাখনৰ বৰভিটাৰ বাণীৰামপাৰা গাঁওবাসীয়ে একেলগে উদযাপন কৰিব বিহু। হাত বন কাটি কৰি হেপাহৰ বিহুটিক আদৰিবলৈ পথাৰত ব্যস্ত গাঁওবাসী। গাঁৱৰ জীয়ৰী বোৱাৰী সকলো একত্ৰিত হৈ পথাৰতে প্ৰস্তুত কৰিছে পিঠা পনা। নাচি বাগি আনন্দত মতলীয়া হৈ পৰিছে সকলো। বহুত ফূৰ্তি লাগিছে, একদম বহুত ফূৰ্তি। আমি গোটেইবোৰে এসপ্তাহ আগৰ পৰাই যজা কৰি আছো এনেকৈ, আৰু আমাৰ মহিলাসকলে আছে, আমাৰ জ্যেষ্ঠ ব্যক্তিসকলেও আছে ইয়াতে, আপোনালোকে দেখিব পাৰিছে। এইটো আমাৰ এসপ্তাহ জুৰি চলে, আৰু আমাৰ পিঠা লাৰু আমি ঘৰত নবনাই, আমি সহজভাৱে বনাওঁ, এইটো আমাৰ পৰম্পৰা। মুঠতে বহু ব্যস্ততাৰ মাজতো প্ৰাণৰ ভোগালীক আদৰিবলৈ হেঁপাহেৰে বাট চাই আছে ৰাজ্যবাসীয়ে। নাজিৰাৰ পৰা নবুল কোঁৱৰ আৰু গোৱালপাৰাৰ পৰা ৰিংকু দাস, নিউজ 18 অসম নৰ্থ ইষ্ট।